কৰোণা নাই বুলি ভাবিছে নেকি? নাই। কৰোণা নাই, মানুহ কেনেকৈ মৰিছে? মানুহটো আগৰ পৰাই মৰি আছে। আপোনাৰ মাস্ক নাই নেকি? মাস্ক মাস্ক নাই। কিয়? এনে আপুনি কৰোণা নাই বুলি ভাবিছে নেকি? নাই। ইমান মানুহ মৰি আছে যে, ইমান লাখ লাখ মানুহ মৰি আছে, আপুনি দেখা নাই? মানুহটো আগৰ পৰাই মৰি আছে। ইয়াত ইলেকশ্যনৰ কথা আহি নপৰে ৰ'বা। আহি নপৰে নহয়। আজি ইমান দিনে 1 বছৰ হৈ গ'ল। ইমান দিনে ইলেকশ্যনৰ টাইমত যে কৰোণাটো নাইকিয়া হৈ গৈছিল, এতিয়া যে আকৌ ইলেকশ্যন ফিনিছ হ'ল, কৰোণাটো আহি গ'ল, এইটো ক'ৰ পৰা? এইকেইদিনত ইমান মানুহ মৰি আছে, আপুনি কি গম পোৱা নাই? হয়নে? কিন্তু আপোনালোকৰ নিউজ চেনেলে অভাৰ কৰিয়াই থাকে। তো এতিয়া গম পালে আপোনালোকে যে কৰোণা একচুৱেলি নাই, কিন্তু আমাৰ এই নিউজ চেনেলবিলাকে কৰোণাক মাতি মাতি আনিছে। মানে ইলেকশ্যন আছিল কেইদিনমানৰ আগত, ইলেকশ্যনৰ আগত কৰোণাক মাতিব পৰা নাছিল, কাৰণ ঠাই নাছিল বহিবলৈ, খাবলৈ, দিবলৈ। তো ইলেকশ্যন শেষ হৈ গ'ল, এতিয়া নিউজ চেনেলবিলাকে কৰোণাটো মাতি মাতি আনিছে। আমাৰ এই জধা মূৰ্খই কৈছে, মানে জধা মূৰ্খতকৈ মূৰ্খ, মানে যে বাহিৰত কি পৰিস্থিতি হৈছে, কিমান মানুহ মৰিছে, কিমান মানুহ চিতা জ্বলাবলৈ জেগা নাই, আৰু এখেতে কৈছে আৰু নিউজ চেনেলে বোলে কৰোণা মাতি মাতি আনিছে, মাস্ক নাই, মাস্ক নিপিন্ধো। ৱা, তো এনেকুৱা ভুল আপোনালোকে নকৰিব কোনো, কাৰণ কৰোণা সঁচাই বহুত ভয়ংকৰ ৰূপে আহিছে। তো মই মাস্ক পিন্ধা নাই, কাৰণ মই ঘৰত আছোঁ বৰ্তমান। এতিয়া মানে ৰাতি হৈছে, ৰাতি প্ৰায় এতিয়া 10টামান বাজিছে মানে। তো বেলেগ কথা বাদ দিয়ক, কাৰণ গৰুৰ আগত টোকাৰিব যায়, শিং জোকাৰি ঘাঁহ খায় বুলি তো কথাতে কয়। তো এইবিলাক মানুহৰ কথা বাদ দিয়ক, কাৰণ আমি মাস্ক পিন্ধিব লাগিব, আৰু আপোনালোকে সকলোৱে মাস্ক পিন্ধিব। আৰু ঘৰৰ পৰা যদি আপুনি ক'ৰবাত যদি যায়, আপুনি মাস্কখন পিন্ধিবই, মানে মাস্ক নিপিন্ধাকৈ আপুনি নাযাবই। আৰু মই যিটো ভিডিঅ' আপোনাক অকণমান আগতে দেখাইছিলোঁ, অলপ অলপ কাটি কাটি, সেই ভিডিঅ'টো এতিয়া সম্পূৰ্ণ দেখাম আপোনাক। কিন্তু সম্পূৰ্ণ দেখুৱাৰ আগতে এটা কথা কৈ লওঁ, এই ভিডিঅ'টো আপুনি লাইক কৰিব নালাগে, ছাবস্ক্ৰাইব কৰিব নালাগে চেনেলটো, কিন্তু এই ভিডিঅ'টো আপুনি একদম তামাম শ্বেয়াৰ কৰক, এনেকুৱা শ্বেয়াৰ কৰক যাতে এই জধা মূৰ্খ গৰু, তো ইয়াক মানে সকলো আমাৰ অসমৰ ৰাইজে সকলোৱে দেখক, মানে ইমান যে মূৰ্খ মানুহ আছে, ইমান হৈ থকাৰ পাছতো ই মানে গমেই পোৱা নাই যে কোনো। তামাম শ্বেয়াৰ কৰক, চেনেল ছাবস্ক্ৰাইব কৰিব নালাগে, ভিডিঅ' লাইক কৰিব নালাগে, কিন্তু শ্বেয়াৰ কৰক, তামাম শ্বেয়াৰ কৰক। তো আজিলৈ বাই বাই, গুড নাইট। এতিয়া সম্পূৰ্ণ ভিডিঅ'টো চাওক। কিছুমান মানুহ আছে, আপোনাৰ মাস্কখন ক'ত? মাস্ক নাই। মাস্ক নাই, কিয় মাস্ক কিয় লোৱা নাই? এনে কৰোণা নাই বুলি ভাবিছে নেকি? নাই। কৰোণা নাই, মানুহ কেনেকৈ মৰিছে? মানুহটো আগৰ পৰাই মৰি আছে। এতিয়া যে কৰোণা একো নাছিলে, এতিয়া ইলেকশ্যনৰ কথা আহি নপৰে ইয়াতে। আহি নপৰে নহয়। আজি ইমান দিনে 1 বছৰ হৈ গ'ল, ইমান দিনে ইলেকশ্যনৰ টাইমত যে কৰোণাটো নাইকিয়া হৈ গৈছিল, এতিয়া যে আকৌ ইলেকশ্যন ফিনিছ হ'ল, কৰোণাটো আহি গ'ল, এইটো ক'ৰ পৰা? 2,73,000 লোক যোৱা 24 ঘণ্টাত আক্ৰান্ত হৈছে, গম পায়নে? কিন্তু আপোনালোকৰ নিউজ চেনেলে অভাৰ কৰিয়াই থাকে।